ওয়েলকাম টু ইন্ডিয়ান কবরা। তো গাইস আইছো এটি নতুন ব্লগৰ সৈতে। তো গাইস এতিয়া আমি যাম অগ্নিশালা অৰ্থাৎ অগ্নিশালাৰ দেউলৰ মন্দিৰ। তো গাইস মই সঁচা কথা কওঁ তো সেইটো যোনটো মন্দিৰ না তাতে বহুত ডাঙৰ দেউল হয় আৰু আজি যেতিয়া কৃষ্ণৰ জন্মাষ্টমী তো আমি তাকে যাবা লাগে। মেইন কথা নহয় তাকে যাবাই লাগে, এইটো সঁচা কথা কৈছোঁ। তো গাইস বহুত মাৰাত্মক মন্দিৰ আৰু বহুত মাৰাত্মক মন্দিৰ দিয়ক, মই সঁচা কথা কৈছোঁ। তো আমি সেই মন্দিৰটো আজি আপোনালোকক তাকে লৈ যাম আৰু আপোনালোকক দেখাই দেখিম কেনে লাগে। বাকী কিন্তু শৰ্মাই ক'ব নে কি গাইছ। কিন্তু গাইছ মই যোনটো মন্দিৰত লৈ যাম না আপোনালোকে বিশ্বাস কৰিব, সেইটো মন্দিৰত আহিব একবাৰ, আহি পেলাই আপোনালোকে যি ভাবে চব সেই হ'বই। বিশ্বাস কৰিব যি ভাবে। বহুত মাৰাত্মক মন্দিৰ গাইছ, বহুত মাৰাত্মক মন্দিৰ। তো গাইছ বাকী কিন্তু শৰ্মাই ক'ব না কি। তো গাইছ শৰ্মাক দিয়া ফোনটো। গুড মৰ্নিং এণ্ড গুড মৰ্নিং নহয়, এতিয়া কেতিয়া পাইছেন না? 4:06 PM। তোৰ সেইখিনি মাথাত জ্ঞান নাই? হা কিমানত পঢ়া তই? কিমানত পঢ়া? মাথাত জ্ঞান নাই আৰু জ্ঞান নাই। গুড মৰ্নিং নহয়, গুড ইভিনিং। ক'ব লাগে নেকি? ক'লো এইটো অগ্নিশালা যাম। তো গাইছ বলক আমি অগ্নিশালা মন্দিৰ। ঠিক কৈছি, মাইক টেঙে ঠিক কৈছি। যা গা ধুৱে যা। গাইছ ডেকাইটো গা ধুবা গেল। তো গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গম পাইছি না? কি হ'ল? হা এই ইও তা মধুৰি খামেজ খাই আছে, আপনিও কে নাই মই খাইছো আজি শনাই নহয়। নিজে তোৰ শুন সেই ৰাঙালা পেটটো কমিছে একদিন। তো গাইছ মই এটা চাইৰি কম গা কি আপি এটা পালো মই 2 বছৰ আগত। বাবা কি বাবা নহয়, ৱা আপি এটা পালো মই 2 বছৰ আগত। তাই চালা মোৰ চাইকেল খান দেখা পাই মোকে মাতছে আৰু গালি গলো। কি বকছা তু এইটো চাই দিছি গাইছ বলক। ইয়াৰ চাইৰি নহয় পাই দিছি বলক। এতিয়া আমি দেউলৰ খলাপ পালো আৰু বেছি দেৰি নাই গাইছ। এই আগত গাইছ মাতটো শুনছিয়ে পদ হৈ গেছ অলপ। তো গাইছ বলক। পাইছো গাইছ চাই লওক গাইছ। এইটো হৈছে আমাৰ অগ্নিশালা দেউলৰ মন্দিৰ গাইছ। চাক গাইছ চাক দেখছি না গাইছ। তো আমি ভিতৰদি যাই আছো গাইছ। তো আমি ভিতৰত যাম গাইছ। এফালে মেইন কথা বনাইছি গাইছ। তো মই ভিতৰত যাই আছো। গাইছ এইটো হৈছে মেইন মন্দিৰ আৰু ইয়াতে মই মেইন কথাতে বহি লওঁ। তো গাইছ সঁচা কথা কওঁ, এইটো বহুত মাৰাত্মক মন্দিৰ। মেইন কথা ইয়াতে যেতিয়া অগ্নিশালা দেউল হয় না, যেতিয়া অলপ দূৰত না কেমেৰাটো, যদি অগ্নিশালা দেউল হয় না কি দূৰত নিবা লাগে এইটো ফাটামে হয়। যেতিয়া অগ্নিশালা দেউল হয় না মই এখিনি গতাই জানো, মই সেইকাৰণে কওঁ যেতিয়া আপোনাৰ অগ্নিশালা দেউল হয় তেতিয়া মেইন মন্দিৰটো গহটো ইয়াতে থৈ। তো মই সঁচা কথা কৈছোঁ, বহুত গাইছ সঁচা কথা বহুত মাৰাত্মক মন্দিৰ। আপোনালোকে আগবাৰ আহিছে দেউলৰ ফলত বহুত মানুহ হয় আৰু সঁচা কথা মা কচম কৈছোঁ বহুত মাৰাত্মক মন্দিৰ গাইছ। আগবাৰ আহিছে বিশ্বাস কৰিব। তো গাইছ মই দেখি দিওঁ অলপ, তোক লৈ যাওঁ আপোনালোকক। গাইছ চাই লওক গাইছ, আপোনালোকক অলপ হেৰিটো দেখি দিওঁ গাইছ। দেখছি না গাইছ? চাই লওক গাইছ তো গাইছ আমার ভিডিও গাইছ বহুতে চাই গাইছ। 2100 গেলি গাইছ ভিউজ আহে। তো গাইছ সাবস্ক্রাইব আৰু লাইকটো নকৰে প্লিজ গাইছ, ক'ত দিব জলদি। কি লাগে সঁচা কথা কৈছোঁ গাইছ। সেইটো মন্দিৰ যেতিয়া আমি গেলোঁ না তাতে মই ভিডিঅ' আকৌ ক'ব পৰা সাহস নহ'ল, কাৰণ গাইছ তাতে মেইন কথা ক'ব পৰা কাৰো সাহস নাথাকে, কাৰণ সেইটো বহুত মাৰাত্মক মন্দিৰ। বহুত মাৰাত্মক মন্দিৰ। তাতে দেউলত অগ্নিশালাত দেউলত যেতিয়া দেউল হয়, তো যেতিয়া দেউল হয় না আপুনি বিশ্বাস কৰিব তাতে মই কৈছোঁ না বহুত মানুহ হয় আৰু বহুত হাজাৰ বোমা জ্বলে। তো আপোনালোকৰ মনত যদি কিবা ভাবছি তো সেইটো একবাৰ আহি পেলাই ভাবি চাব। বিশ্বাস কৰিব আপোনালোকৰ মনৰ আশা বিশ্বাস আৰু কিবা কচমচে পূৰণ হ'ব মই কৈছোঁ। আৰু মেইন কথা মই তাতে বহুত কিবা কিনি জানো, সেইকাৰণে মই মন্দিৰটো আপোনালোকক সেইবিলাক দেখাব চেষ্টা কৰিছোঁ আৰু দেখালেও
না দেখি পেলাই কিন্তু মই বাকী কিন্তু গাইছ মই ক'বা সেইটো নোৱাৰোঁ কাৰণ মোৰো শেষ ক'বা নোৱাৰিলোঁ কাৰণ বহুত ভয় লাগে গাইছ বহুত মাৰাত্মক মন্দিৰ তো মই এখন এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ যদি চেনেলটো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট সেনেকৈ কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বাই বাই জয় অসম তো